নমস্কাৰ বাতৰি মাজলৈ স্বাগতম। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে কাগজ কলৰ কৰ্মচাৰী আৱাস বিক্ৰীৰ প্ৰক্ৰিয়া। আমি পুনৰবাৰ জনাইছোঁ এক বিশেষ খবৰ। বিক্ৰী হ'ব কাগজ কলৰ সম্পত্তি। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে কাগজ কলৰ কৰ্মচাৰী আৱাস বিক্ৰীৰ প্ৰক্ৰিয়া। আমি পুনৰ এক বিশেষ খবৰ। বিক্ৰী কৰা হ'ব হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ 3টাকৈ ফ্লেট। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ৰাষ্ট্ৰীয়ভাৱে জাৰি কৰা হৈছে নিলামৰ জাননী। আমি পুনৰবাৰ জনাইছোঁ বিশেষ খবৰ। নিলাম জাৰি কৰা ফ্লেট 3টাৰ ভিতৰত 2টা ফ্লেট গুৱাহাটীত অৱস্থিত আৰু আনটো ফ্লেট আছে মুম্বাইত। আমি পুনৰবাৰ জনাইছোঁ বিশেষ খবৰ। বিক্ৰী কৰা কাগজ কলৰ সম্পত্তি। আমি পুনৰবাৰ জনাইছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব নিলাম প্ৰক্ৰিয়া। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰটি। আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বিশ্বনাথৰ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ এতিয়াৰে পৰা বাধ্যতামূলক। আমি পুনৰবাৰ জনাইছোঁ বিশ্বনাথ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক। বিশ্বনাথ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক হৈ পৰিছে। আমি পুনৰবাৰ জনাইছোঁ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত আমি পুনৰবাৰ জনাইছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কাৰ্যালয়ৰ সকলো কাম কাজত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা। কঠোৰ নিৰ্দেশ। এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এই নিৰ্দেশ প্ৰদান কৰিছে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে। এই নিৰ্দেশ অনুসৰি জিলাৰ চৰকাৰী কাৰ্যালয়সমূহৰ সকলো ধৰণৰ কাম কাজ যেনে আবেদন নথিপত্ৰ টুকা আদেশ অধিসূচনা আদিত যথাসম্ভৱ অসমীয়াৰ ভাষা ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। আমি অনুমান যে বিশেষ কঠোৰ নিৰ্দেশ। আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। অসম চৰকাৰী ভাষা আইন 1960ৰ 3 নং ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশ সমগ্ৰ জিলাখনত প্ৰযোজ্য হোৱাৰ তৎকাল বলবৎ কৰা হৈছে। বেলেগ অন্য এটা খবৰলৈ। ডাৱৰ ডেকৰ বাছ আৰু ট্ৰাকৰ মাজত খুন্দা-খুন্দি সংঘৰ্ষ। নিহত 20 জন লোক। বিশেষ ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাবল ডেকৰ বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ভয়ংকৰ দুৰ্ঘটনা। বিশেষ খবৰ। উত্তৰ প্ৰদেশৰ কনৌজত GT ৰোডত যোৱা নিশা সংঘটিত হৈ এক ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে দপ হৈ জ্বলি উঠে বাছখনৰ থকা 20 জন যাত্ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। বাছখনৰ উত্তৰ প্ৰদেশৰ ফৰজুখাবাদৰ পৰা জয়পুৰলৈ গৈ আছিল। আহত 21 জনৰ ভিতৰত 13 জনক তিৱা মেডিকেল কলেজত হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কনৌজত। দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সমবেদনা জনাব নৰেন্দ্ৰ মোদী। আমি বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে। বড়ো চুক্তি দিৱসৰ দিনাই ৰূপসী বিমানবন্দৰৰ মুকলি কৰাৰ প্ৰস্তুতি BTC প্ৰশাসনৰ। 10 ফেব্ৰুৱাৰীত অৰ্থাৎ বড়ো চুক্তি দিৱসৰ দিনাই ৰূপসী বিমানবন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰস্তুতি চলাইছে BTC প্ৰশাসনে। এটা ভাল খবৰ আছে। এই মুহূৰ্তত এই কথা ঘোষণা কৰে BTC প্ৰধান হাংগ্ৰামা মহিলাৰীয়ে। আমি পুনৰবাৰ জনাইছোঁ এই বিশেষ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ। ইতিমধ্যে 10 ফেব্ৰুৱাৰীত ৰূপসী বিমানবন্দৰৰ পৰা বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হাংগামা মহিলাৰে দাবী উত্থাপন কৰিছে বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰীৰ উড়ান 2 আঁচনিৰ অধীনত এই নিৰ্মাণ কাৰ্য 4টা কোম্পানীয়ে 2019 চনৰ অক্টোবৰতে সমাপ্ত কৰি তুলিছে। আমি পুনৰবাৰ জনাইছোঁ এটা ভাল খবৰ। এতিয়া কেৱল সময়ৰ অপেক্ষা। চৰকাৰী নিৰ্দেশ আহিলেই ৰূপসী বিমানবন্দৰৰ পৰা উৰিব বিমান। আমি পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ ৰূপসীৰ মাজত বিমান চলাৰ সম্ভাৱনা আছে যদিও সম্প্ৰতি কলকাতাৰ ৰূপসী গুৱাহাটীৰ মাজত বিমান চলাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। আমি পুনৰবাৰ জনাইছোঁ এই গুৰুত্বপূৰ্ণ এটা ভাল খবৰ। প্ৰিয় পৰৱৰ্তী খবৰ। নিশাই ৰাজপথত পতনিয়ান অমিত শ্বাহৰ মোদীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। দেশজুৰি বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ লগতে সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিবাদ। পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল পুনৰবাৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। নাগৰিকত্ব সংশোধনী আইন কিন্তু এই প্ৰতিবাদ আওকাণ কৰি কেন্দ্ৰীয় ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি দেশজুৰি শুক্ৰবাৰে বলবৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন। পুনৰবাৰ জনাইছোঁ দেশজুৰি বলবৎ হ'ল পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে অধিক তীব্ৰতৰ হৈ উঠিছে অসমীয়া ছাত্ৰ সমাজৰ লগতে দল সংগঠনৰ ক্ষোভ। আমি পুনৰবাৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল আৰু আমি এই মতে জনাইছোঁ বিশেষ প্ৰতিবাদকাৰী কটনিয়াৰ ছাত্ৰসকলে নিশাই ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল আনহাতে আজি
আজি কাৰ বিৰুদ্ধে ৰাজ্যজুৰি জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থা। আমি পুনৰবাৰ জানিছে গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল কা। পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। উল্লেখ্য যে শনিবাৰে পটনিয়ানসকলে পালন কৰিব ছাত্ৰ বিদ্ৰোহৰ এমাহ, য'ত ছাত্ৰ বিদ্ৰোহৰ 1000 ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে আবেলি অনুষ্ঠিত হ'ব মুকলি সমাৱেশ। আমি পুনৰবাৰ জানিছে গুৰুত্বপূৰ্ণ খবৰ। কলা পতাকাৰ সন্মুখীন হৈ কিয় হাতযোৰ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। আমি আগবাঢ়িছোঁ এটা অন্য খবৰলৈ। হাতযোৰ কৰিছে সাংসদে। আমি পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ তথা আন্দোলন। এনে মুহূৰ্তত হাতযোৰ সংসদৰ। আমি পুনৰবাৰ জানিছে গুৰুত্বপূৰ্ণ খবৰ। কিন্তু এই প্ৰতিবাদক আওকাণ কৰি কেন্দ্ৰই শুক্ৰবাৰে সমগ্ৰ দেশতে বলবৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন। শুক্ৰবাৰে বলবৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন কা। আমি পুনৰবাৰ জানিছে বিশেষ খবৰ। হাতযোৰ সাংসদৰ, যাৰ বাবে আৰু অধিক তীব্ৰতৰ হৈছে ৰাজ্যৰ কা বিৰোধী প্ৰতিবাদ। বিজেপিৰ সাংসদ মন্ত্ৰী বিধায়ক য'তেই গৈছে তাতেই সন্মুখীন হৈছে কলা পতাকা। আমি এই মুহূৰ্তত হৈছে বিশেষ খবৰ। হাতযোৰ সাংসদৰ, সাংসদে এগৰাকীয়ে হাতযোৰ কৰিছে কলা পতাকাৰে আন্দোলন কৰা আন্দোলনকাৰী সংসদ। এই যোৰহাটৰ কলা পতাকাৰ সন্মুখীন হ'ল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। আমি পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। হাতযোৰ সাংসদৰ। যোৰহাটৰ বৰুৱা চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলা পতাকা প্ৰদৰ্শন কৰে সাংসদগৰাকীৰ সন্মুখত। আমি পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ বৰুৱা চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাংসদৰ মুখত আগত পৰিদৰ্শন কৰে কলা পতাকা। কাৰ সন্দৰ্ভত সাংবিধানিক প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে সন্মুখীন হয় প্ৰতিবাদকাৰীসকলৰ কলা পতাকা। আমি পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। হাতযোৰ কৰি সাংসদৰ। আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এগৰাকী সদস্য সাংসদগৰাকীৰ সন্মুখত কলা কাপোৰ জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে। আমি পুনৰবাৰ জানিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আমি এই মুহূৰ্তত আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। সাংসদগৰাকীয়েও প্ৰতিবাদকাৰীগৰাকীৰ সৈতে মত বিনিময়ৰ চেষ্টা কৰে আৰু হাতযোৰ কৰি কা নমনাৰ তেওঁলোকে সিদ্ধান্ত বুলি কৈ বিদায় লয়। আমি পুনৰবাৰ জানিছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। হাতযোৰ সাংসদগৰাকীয়ে হাতযোৰ কৰি আমি আগবাঢ়িছোঁ অন্য এটি খবৰলৈ। দেশজুৰি বলবৎ হ'ল কা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে টিংখাত টায়াৰ জ্বলাই প্ৰতিবাদ। আমি পুনৰবাৰ জানিছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। টিংখাত এইবাৰ টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে। বিশেষ গুৰুত্বপূৰ্ণ খবৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি জাৰি কৰা বলবৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল কা। এই ক্ষেত্ৰত জানিছোঁ এক বিশেষ খবৰ। আৰু এইদৰেই দেশজুৰি বলবৎ হ'ল কা। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে অধিক তীব্ৰতৰ হৈছে কা বিৰোধী ক্ষোভ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে অধিক তীব্ৰতৰ হৈছে কা বিৰোধী ক্ষোভ। দেশজুৰি বলবৎ হ'ল কা। আৰু এই মুহূৰ্তত আমি জানিছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। শনিবাৰে সিংখাঙৰ ৰাজগড়ত আটাচু ৰাজগড় আঞ্চলিক সমিতি আটাচু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি বলবৎ হ'ল কা। হয়, আমি পুনৰবাৰ জানিছোঁ শনিবাৰে টিংখাঙৰ ৰাজগড়ত আটাচু ৰাজগড় আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। মৰাণ নাহৰকটীয়া ৰাজ্যিক পথত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বিভিন্ন চৰকাৰে বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে টিংখাঙৰ ৰাজপথ। বিশেষ গুৰুত্বপূৰ্ণ খবৰ। মৰাণ নাহৰকটীয়া ৰাজ্যিক পথৰ সাব্যস্ত কৰে প্ৰতিবাদ। আমি আগবাঢ়িছোঁ পিছৰটি খবৰলৈ। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীয়াত নিহত চোৰাং গৰু ব্যৱসায়ী। সীমান্তত গুলীয়া চালনা। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত চোৰাং গৰু ব্যৱসায়ী। এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সীমান্তত গুলী চালনা। ভাৰত বাংলাদেশ সীমান্তত গুলী চালনা। সীমান্তত সুৰক্ষা বাহিনীৰ গুলীত নিহত চোৰাং গৰু ব্যৱসায়ী। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এইদৰে সীমান্তত এতিয়া হৈছে গুলী চালনা। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ঘটনা। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিশেষ খবৰ। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত গুলী চালনা। চোৰাং গৰু ব্যৱসায়ীজনক সুৰত আলী বুলি চিনাক্ত কৰা হৈছে। পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সীমান্তত গুলী চালনা, গৰু চোৰ।
বাংলাদেশত গৰু পাৰ কৰাৰ সময়তে গুলীত নিহত হয় গৰু ব্যৱসায়ীজন সীমান্তত গুলী চালনা এই মুহূৰ্তত এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ এইদৰে সীমান্তত এতিয়া গুলী চালনা চলি আছে উল্লেখযোগ্য যে গৰু ব্যৱসায়ীজনক খেদিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে কেইবাজাৰি গুলী ফুটাইছে জানিব পৰা গৈছে আৰু কোনোবা দিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ সীমান্তত এতিয়া গুলী চালনা হৈছে আৰু এইদৰে আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ আছুৰ হুংকাৰ অসমৰ খিলঞ্জীয়া ৰাইজে কা নামানে আন্দোলন তীব্ৰতৰ হ'ব আছু এইদৰে মন্তব্য জনাইছে এই বিশেষ খবৰ একো এই মুহূৰ্তত অসমৰ খিলঞ্জীয়া ৰাইজে কা নামানে আন্দোলন তীব্ৰতৰ হ'ব এইদৰে মন্তব্য জনাইছে আছুৰ হুংকাৰ আমি আৰু এইবাৰ জনাইছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে সমগ্ৰ দেশতে বিতৰ্কিত নাগৰিক সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ আমি পুনৰবাৰ জনাইছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে সমগ্ৰ দেশতে বিতৰ্কিত নাগৰিক সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ আমি পুনৰবাৰ জনাইছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ আছুৰে বা হুংকাৰ তুলিছে কিন্তু এই প্ৰতিবাদক আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰাজপত্ৰিত জাননী জাৰি কৰি 10 জানুৱাৰীৰ পৰা দেশত বলবৎ কৰাৰ কথা ঘোষণা কৰে আমি পুনৰবাৰ জনাইছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ আছুৰ হুংকাৰ এই মাত্ৰ আমি বিশেষ গুৰুত্বপূৰ্ণ খবৰ দেশজুৰি অব্যাহত আছে কা বিৰোধী আন্দোলন তথা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এই ঘোষণাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই ঘোষণাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা আছুৰ হুংকাৰৰ পিছত অসম ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে এইবাৰ পুনৰ আমি এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই সন্দৰ্ভত অফিচিয়েল ফেচবুক পেজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আমি পুনৰবাৰ জনাইছে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই সন্দৰ্ভত অফিচিয়েল ফেচবুক পেজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই বিশেষ গুৰুত্বপূৰ্ণ খবৰ আছুৰ হুংকাৰ উঠিছে ফেচবুক পেজত লিখিছে অসমৰ খিলঞ্জীয়া ৰাইজে কা নামানে আৰু নামানে আন্দোলন তীব্ৰতৰ হ'ব আমি পুনৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ ফেচবুক পেজত তেওঁলোকে এনেদৰে লিখিছে অসমৰ খিলঞ্জীয়া ৰাইজে কা নামানে আৰু নামানে আন্দোলন তীব্ৰতৰ হ'ব এইদৰে তেওঁলোকে উল্লেখ কৰিছে ফেচবুক পেজত বিজেপি দলক মিছলীয়া বুলি আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি দলক মিছলীয়া আখ্যা আমি জনাইছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ বিজেপি দলক মিছলীয়া বুলি আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আমি পুনৰবাৰ জনাইছোঁ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ বিজেপি দলক মিছলীয়া আখ্যা আৰু এইদৰে মন্তব্য দিছে ৰিপুণ বৰাই পুনৰবাৰ জনাইছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ কাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিবলৈ উজনিৰ পৰা নামনি কংগ্ৰেছ দলে চলোৱা পদযাত্ৰা ৰাজ্যৰ পশ্চিম সীমান্তত চলোৱা হয় কোকৰাঝাৰ জিলা কংগ্ৰেছ দলৰ নেতৃত্ব এই পদযাত্ৰা উলিওৱা হয় আমি পুনৰ দিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ কাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিবলৈ উজনিৰ পৰা নামনি কংগ্ৰেছ দলে চলোৱা পদযাত্ৰা ৰাজ্যৰ পশ্চিম সীমান্তত চলোৱা হয় কোকৰাঝাৰ জিলা কংগ্ৰেছ দলৰ নেতৃত্বত এই পদযাত্ৰা উলিওৱা হয় আমি পুনৰ দিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ বিজেপি দলক মিছলীয়া আখ্যা আমি মনত এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ কাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তুলিবলৈ উজনিৰ পৰা নামনি কংগ্ৰেছ দলে চলোৱা পদযাত্ৰা ৰাজ্যৰ পশ্চিম সীমান্তত চলোৱা হয় আমি পুনৰবাৰ জনাইছোঁ বিশেষকৈ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন 21 নম্বৰ ৰাষ্ট্ৰীয় পথৰ পদ্মবিলৰ পৰা উলিওৱা হয় পদযাত্ৰা কংগ্ৰেছৰ দলৰ সভাপতি ৰিপুণ বৰাক বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিয়ে আদৰণি জনাই ৰাষ্ট্ৰীয় পথৰ পৰা পদযাত্ৰা কৰি সদৰ চহৰ পৰিভ্ৰমণ কৰি উত্তৰ পাৰাৰ চাপত দলঙৰ কাষত অন্ত পেলায় আমি পুনৰ জনাইছোঁ বিশেষকৈ বিজেপি দলৰ মিছলীয়া আখ্যা ৰিপুণ বৰাই জনাইছে এইদৰে মিছলীয়া আখ্যা আৰু ইয়াৰ পিছতে তেওঁলোকে পদযাত্ৰা কৰি উজনিৰ পৰা নামনিলৈ যাত্ৰা আৰম্ভ কৰে গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন 21 নম্বৰ ৰাষ্ট্ৰীয় পথৰ পদ্মবিলৰ পৰা উলিওৱা হয় পদযাত্ৰা কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এই পদযাত্ৰা উলিওৱা হয় কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাক বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টি আদৰণি জনাই ৰাষ্ট্ৰীয় পথৰ পৰা পদযাত্ৰা কৰি সদৰ চহৰ পৰিভ্ৰমণ কৰি উত্তৰপাৰাৰ চাপত দলঙৰ কাষত অন্ত পেলায় বিজেপি দলক মিছলীয়া আখ্যা দিছে ৰিপুণ বৰাই স্বদেশ কংগ্ৰেছৰ সভাপতি বিজেপি দলক মিছলীয়া আখ্যা দিছে সভাপতিয়ে ৰিপুণ বৰাই এইদৰে মন্তব্য জনাইছে বিজেপি দল যে মিছলীয়া তাই আখ্যা দিছে ৰিপুণ বৰাই আৰু এই মুহূৰ্তত আমি জনাইছোঁ এই বিশেষ খবৰ এইদৰে গোসাইগাঁৱৰ পৰা তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তেওঁ পদযাত্ৰা উলিয়াই আৰু অন্ত পেলাই চাপত দলঙৰ কাষত আমি পুনৰ বিশেষ গুৰুত্বপূৰ্ণ বিজেপি দলক মিছলীয়া আখ্যা ৰিপুণ বৰাৰ